Hello everyone. কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি যেহেতু বৰষুণ দি আছে, বহুত বৰষুণ দি আছে। তো একো কৰিবই পৰা নাই বৰষুণৰ কাৰণে। তো ভাবিলোঁ মই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে মই এটা কথা ক'ব বিচাৰোঁ। আপোনালোকৰ চাৰিওফালে জানো মানে ক'ভিডৰ প্ৰকোপ বেছি হৈছে নেকি? মানে আমাৰ ইয়াতে বহুত বেছি হৈছে। মানে এনেকুৱা হৈছে যে ক'ভিড হৈছে, কিন্তু মানুহবিলাকে এইবিলাকৰ মানে বিষয়ে কাকো কোৱা নাই, মানে ঘৰতে লুকাই আছে। এতিয়া কথাটো হৈছে যদিহে কাৰোবাৰ হৈছে তো ঘৰতে থাকক, ছেফলি থাকক, আৰু যিবিলাক মেডিচিন খাব লাগে, যি খাব লাগে সেইখিনি খাই লওক। কিন্তু এটা কথা হৈছে যে আপোনালোকে বাহিৰত নোলাব, বা ঘৰৰ কোনো আৰু বেলেগ মানুহ যে আছে তেওঁলোক যাতে বাহিৰলৈ ওলাই নাযায়, ঘৰতে থাকে। আৰু যদিহে অলপ বেছি হয় তেতিয়াহ'লে জনাই দিয়ক আপোনালোকৰ ওচৰতে স্বাস্থ্যকেন্দ্ৰত। তো মই জাষ্ট এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে সকলোৱে ছেফটি থাকক আৰু বেলেগৰ পৰাও, আৰু এটলিষ্ট নিজৰ নহ'লে বেলেগৰ কথা ভাব। তো সেয়েহে ঘৰতে থাকিব আৰু ক'তো ওলাই নাযাব, আৰু বেলেগক একেবাৰে বিয়পাই নিদিব। তো এইটোৱে মোৰ ক'ব লগা আছিলে। তো মানে আজি যিহেতু ঠাণ্ডা বতৰ, তো সেয়েহে মানে মাংস খাব ইচ্ছা গ'ল মোৰ মানুহজনৰ। তো সেয়েহে ভাবিছে তেওঁ আজি মাংস বনাব, তেওঁ নিজে বনাব। তো আহকচোন চাওঁ বাৰু আজি তেওঁ মাংস কেনেকৈ বনায়। তো মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। মই ভাবিলোঁ মাংস বনাব যোৱাৰ আগতে আজি মই আপোনালোকক মোৰ পৰিচয়টো দি দিওঁ। মোৰ নাম হৈছে ভনিতা ডেকা। মোৰ হাজবেণ্ডৰ ঘৰ হয় আপোনাৰ ৰঙিয়াৰ ওচৰত কেন্দুকোনা। আমাৰ এইখিনি আচলতে নদীপাৰ কীৰ্তন ঘৰ ওচৰতে হয়। আমাৰ এইখিনি ঠাইখিনিৰ নাম হৈছে নদীপাৰ। আৰু মোৰ মাহঁতৰ ঘৰ হয় বুৰ্কা, চাংচাৰীৰ ওচৰত বুৰ্কা। আৰু মোৰ হাজবেণ্ডৰ ঘৰত আছে মা দেউতা, তাৰপিছত মোৰ হাজবেণ্ড আৰু মই। আৰু আছে আমাৰ বৌ, দাদা আৰু এটা পোৱালি, কিন্তু সিহঁতে ইয়াতে নাথাকে, গুৱাহাটীত থাকে। তো আমাৰ এই চাৰিটাই পৰিয়াল এতিয়া। তো মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। কাম কৰি আছে। रोहन चला है रोहन नो रू लिखित कोना क्यों लिखित है रोहन चले है सो लिया पता भी तो अवस्था है सी जोता करो तो हम मानस लो मार इसे मान का बना लगा है सी ये हमारा जी रांधनी हमार अब आ रही बा मुरा हो तो लिखित हमारा जी गिरा खाऊं क्या आई उसे जा बोले आज हमारा रांधनी आज हमारा टेस्टी खाना बनाबो हमारा रांधनी किबा ता कই দিবা कौन सा कौन তে চাই থাকক কি বনাই আমাৰ ৰান্ধনীয়ে আজি দেখাইছে আপোনালোকক। এইখিনি আছে ব্ৰইলাৰ মাংস। আগতে এইখিনি ইয়াক ভালদৰে গৰম পানীৰে ধুই লোৱা হৈছে। তাৰপিছত এইফালে এটা আলু কাটি লোৱা হৈছে, এইফালে পিঁয়াজ, আদা নহৰু, জলকীয়া, এইফালে আছে মছলা, তেজপাত, গৰম মছলা, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, চিকেন মছলা, মিট মছলা। তাৰপিছতে এবাৰ এইখিনি হৈছে বিলাহী পেষ্ট, এইখিনি হৈছে ঘৰৰ ঘি, এইখিনি পূৰা গুলি লোৱা হৈছে। তাৰপিছতে দিছে ইয়াতে মিঠাতেল, এইখিনি আপুনি নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে, মিঠাতেল ব্যৱহাৰ কৰিব পাৰে। আগতে আলুখিনি এনেকৈ ফ্ৰাই কৰি লোৱা হৈছে। আলুখিনি প্ৰায় ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি দিয়া হ'ব। এয়া মোৰ মানুহজনে বনাই আছে। এতিয়া আলুখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া সেই পিঁয়াজখিনি ইয়াতে দি দিম। পিঁয়াজখিনি অকণ ফ্ৰাই কৰি ল'ম। তাৰপিছত ইয়াত হৈছে শিলা তেজপাত, এইখিনি এতিয়া ৰঙচুৱা হ'বলৈ ধৰিছে। ইয়াতে দিছে নিমখ যাতে গলি যায়। তাৰপিছতে দিছে ইয়াতে আদা নহৰু পেষ্ট, তাৰপিছত দিয়া হৈছে ইয়াতে বিলাহী পেষ্টখিনি। এইখিনি যেতিয়ালৈকে মানে কেঁচা গোন্ধটো গুচি নাযায় তেতিয়ালৈকে এইখিনি ফ্ৰাই কৰিব। এতিয়া দিছে ইয়াতে মছলা, এইখিনি ভালদৰে মিহলাই ল'ব। এই চাউল কি ধুনীয়াকৈ গলি গৈছে আৰু মছলাখিনি মিক্স হৈ গৈছে। এতিয়া অকণ পানী দিছে যাতে মছলাখিনি লাগি নধৰে। এতিয়া দিছে ইয়াতে অলপ হালধি, এইখিনি আকৌ লৰাই দিছে ভালদৰে। কি ধুনীয়া এটা কালাৰ আহিছে দেখিছেনে বাৰু। এতিয়া দিছে মাংসখিনি ইয়াতে বহাই দিছে, দি ইয়াক ভালদৰে লাৰি দিছে। এনেদৰে ইয়াক কিছু সময় এনেকৈ ফ্ৰাই কৰিব লাগিব। এয়া ফ্ৰাই কৰা হোৱা নাই এতিয়ালৈকে, মাজে মাজে এনেকৈ লৰাই দিব লাগিব। এতিয়া দিছে আলুখিনি ইয়াতে, এইখিনি আচলতে ভালদৰে মিক্স কৰাই দি কিছু সময় আকৌ ইয়াক ফ্ৰাই কৰিব লাগিব। বাকীবোৰ মছলাখিনি আকৌ দি দিছে ইয়াতে।
এতিয়া দিছে অকণমান নিমখ, যিহেতু নিমখ কমি আছিলে। এতিয়া দিম ইয়াতে ঘৰৰে দৈ, 4 চামুচমান দৈ দি দিম। এতিয়া এইখিনি এনেকৈ লৰাই দিম। ইয়াক এনেদৰে কিছু সময় আকৌ ফ্ৰাই কৰিব লাগিব। মাজে মাজে ঘৰত আহি থাকিব যাতে মাংসখিনি তলত লাগি নধৰে। এয়া আমাৰ মাংসখিনি ভালদৰে ফ্ৰাই হৈ গ'ল। এতিয়া দিম ইয়াতে অলপ পানী দি এইখিনি আগতে মিক্স কৰাই ল'ম। তাৰপিছত একেলগত পানী অলপ দি দিম, যিহেতু গ্ৰেভি বনাম ইয়াতে কম পানী ব্যৱহাৰ কৰিছোঁ। এয়া আমাৰ মাংস উতল আহিব ধৰিছে, দেই চাওক কি ধুনীয়া উতল আহিছে। এতিয়া দিছে ইয়াতে মান ধনিয়া পাত। এয়া আমাৰ মাংস হৈ গ'ল। এয়া আমাৰ মাংস বনোৱা হৈ গ'ল। এতিয়া ভাতকেইটা হ'বলৈ বাকী আছে। আমি কিন্তু ভাত আজি ইয়াতে খাম। ইয়াতে মানে দুপৰীয়া প্ৰায় ইয়াতে বনাওঁ, মানে প্ৰেছাৰ কুকাৰ বেছি ব্যৱহাৰ নকৰোঁ। মই বনালেহে বনাওঁ, মায়ে ইয়াতে বনাই। তো মই ইয়াতে বহাই দিছোঁ, তো মায়ে বাকীখিনি কৰিব। তো কোৱা কিবা এটা, কেনেকুৱা লাগিছে তোমাৰ বনাই? গৰম লাগিছে বস্তু। ইৰিতে লৈছা? ঠিক আছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো আগলৈ চাই থাকক। হেল্ল' এভৰিৱান, কি কৰিছে আপোনালোকে? মই এতিয়া ভাত খাই আহিলোঁ। ভাত খাই আহি পেলাই অকণমান ৰেষ্ট কৰোঁ। আচলতে এইখনত বহি খুবেই ভাল লাগে মোৰ। এইখন হৈছে আমাৰ জুলনা, এইখন আচলতে আমাৰ কোৱালিটি হয়। তাইক সৰু থাকোঁতে এইখন আনিছিলে, কিন্তু এইখন ইমান ইউজে নহয়, কিয়নো চবেই এইখনত কোৱাই নথয়, মানে কোলাতে লয় আৰু দাঙি লৈ যায় তাইক। মই বেছি ইমান নাজানো, কাৰণ মই তেতিয়া নাছিলোঁ, মই তেতিয়া বিয়া হোৱা নাছিলোঁ। তো মানুহজনী মাংস বনালে খালোঁ আমি, খাবলৈ কিন্তু খুবেই টেষ্টি হৈছিল। তেওঁ আচলতে মোক কেতিয়াবা সুধি আছে মাংস খাবলৈ ভাল হৈছে নে এনেকুৱা। মই কিন্তু কোৱা নাই যে ঠিক ঠাক হৈছিল আৰু এনেকৈ কৈছোঁ। আচলতে খাবলৈ খুবেই টেষ্টি হৈছিলে। তেওঁ আচলতে মোতকৈ ভাল বনায়। তো এতিয়া কথাটো হৈছে মই কোৱা নাই, তথাপিও আপোনালোকে জনাব যে মাংসখন দেখিবলৈ কেনেকুৱা লাগিছে, তেওঁ যেনেকৈ বনাইছে আপোনালোকৰ ভাল লাগিছে নে নাই। মই কোৱা নাই, নহ'লে পুলিচ যাব ন। তো আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা লাগিছে, তেওঁ ভাল পাব। তো আজি মই একোৱেই কাম কৰা নাই, মানে কাপোৰ চাপোৰ ধোৱা নাই। একদম বৰষুণৰ বতৰ। এতিয়া চাগে অলপ ৰ'দ দিছে, এতিয়া অলপ ৰ'দ দিছে। তো এতিয়া মোৰ যাওক, মই মানুহজনী মোবাইলতে চাই আছে। তো অকণমান যাওঁ, মই গৈ অকণমান ডিষ্টাৰ্ব কৰোঁ। তো চাই থাকোঁ মোৰ ভিডিঅ' এটা কালি। হেল্ল' এভৰিৱান, কি কৰিছে? আচলতে মই ৰুমত গৈছিলোঁ, কিন্তু মোৰ আৰু মানুহজনৰ কিবা লাগিলেই। তো সেয়েহে মই কৈছোঁ মই ইয়াতে নাথাকোঁ, মই গুচি যাওঁ। তো সেয়ে ভাবিলোঁ অলপ ঘৰতে আহোঁ, যিহেতু আজি ৰ'দ নাই, বৰষুণ বতৰ, অলপ বতাহ দি আছে। তো সেয়েহে মই ইয়াতে আহিলোঁ। আচলতে কাজিয়া লাগিলে মই বা মানুহজনে ওলাই যায়, কিয়নো একেলগত যেতিয়া থাকোঁ তো কাজিয়াখন বেছিকৈ বাঢ়ি যায়। তো সেয়েহে মই আহিলোঁ ইয়াতে। আচলতে মোক পিছফালে কেইটামান মানুহ চাই আছে, মোৰ একদমেই লাজ লাগি গ'ল। তো সেয়েহে মই এতিয়া তলত যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। মোৰ একদমেই লাজ লাগিছে। অ' গড, সিহঁতকেইটা চাই আছে। যিয়ে নহওক, চাওক বা যি কৰক যি নকৰক। তো এতিয়া মই তলত যাওঁ, মোৰ একদম বিৰাটে লাজ লাগিছে দেই। তো চাই থাকক মোৰ ভিডিঅ'টো আগলে। এভৰিৱান, এতিয়া আহিলোঁ মই ৰুমত। আচলতে মোৰ বহুত লাজ লাগিছে, সিহঁতকেইটা চাই আছিলে। সিহঁতেও ভাবিছে তাইনো কি কৰি আছে মোবাইলটো এনেকৈ লৈ। তো মইহে জানো মই কি কৰি আছোঁ। তো মই যেতিয়া ৰুমত আহিলোঁ, মানুহজনে আচলতে শুই আছে। তো ভালেই হ'ল, শুই গৈছে। এতিয়া আৰু কাজিয়া নালাগে। আপোনালোকে বাৰু মই এটা বস্তু দেখা, ঠিক আছে? গণপতি বাবা, এইটো মোৰ কাৰণে একদমেই লাকি হয়। এইটো মোৰ ওচৰতে থাকে। তাৰপিছতে আৰু এটা বস্তু দেখাম। এইখন মোৰ বিয়াৰ ফটো। আচলতে মানুহজনে মোক বাৰ্থডে গিফ্ট কৰিছিল। এইখন থলোঁ এতিয়া। এইখন মোৰ কাৰণে বহুত স্পেচিয়েল হয়। কৰি গ'ল, পিছত থ'ম দে। যি নহওক, আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলে। যদিহে মোৰ ভিডিঅ'টো ভাল লাগে, তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।